हेलो ভিউৱাৰ্ছ কি খবৰ আশা কৰো আপোনালোক সকলো ভালে আছে মোৰো বৰ্তমান ভালে আজি দুপৰীয়া ভাতৰ থালিখন কেনেকৈ কি যোগাৰ কৰিছো তাৰে ভিডিও লৈ আহিছো আপোনালোকে ভিডিওটো হেকলৈকে চাব সকলোবোৰ জানিবই তেতিয়াহলে আহক ভিডিওটো মাজলৈ যাও আজি বনাবলৈ লৈছো মাছ প্ৰথমতে মাছখিনি মই সাফা কৰি লৈছো মই 5 মিনিট মান সময় গৰম পানীত তিয়াই ৰাখিছিলো যেহেতু মানে বজাৰৰ মাছ হয় সেই কাৰণে অলপ সময় এনেকৈ গৰম পানীতে তিয়াই ৰাখিছিলো লগতে নিমখ হালধি দি ভাল কৰি মিলাই লৈছো আনফালে কেৰাহী পাতি দিছো তাতে তেল দিছো তেল গৰম হৈছে নহয় মাছ কে পিছ দি দিছো ইয়া মই ভুলৰ লগত বনাম যেটো সৰু সৰু যে জহা ভুল বুলি কয় সেই জহা ভুলটো লগত বনাম জহা ভুল আলু আৰু বিলাহী দি বনাম এই জহা ভুলটো খাবলৈ খুব ভাল লাগে ন আপোনালোকে খাই ভাল পায় না নাপায় নাজানো কিন্তু মোৰ খুব ভাল লাগে এই গুন্ধটো কাৰণে খাবলৈ ভাল লাগে জহা চাউল হক বা জহা এই ভুলটো বনাই বহুত আতৰলৈকে গুন্ধটো যায় এই গুন্ধটো কাৰণে খাবলৈ ভাল লাগে মই আজি অলপমান মানে বেলেগ ধৰণে কাটিছো গোল গোল কৰি কাটিছো আলুটো হে একে ধৰণে কাটিছো আৰু বিলাহীটো মই একে ধৰণে কাটিলাম কেতিয়াবা অকমান বেলেগ মানে শেপ দি কাটিবলৈ মন যায় বা বনাবলৈ মন যায় ইয়া মাছৰ তৰকাৰী লগত মানে ভুলটো বৰ ধুনীয়াকৈ মিলি যায় আৰু ভুলৰ এই কলিটো অকমান যেতিয়া কুমলীয়া হৈ থাকে তেতিয়া পুৰি খাই ভাল লাগে ন পুৰি খাই পাইছে নাই আপোনালোকে পুৰি খাই বচোন বা পিয়াজ আদা ৰসুন দি ভালকৈ পিটিকি অকমান কেঁচা তেল দিব হেতু হোৱাৰো বেলেগ খাবলৈ কিন্তু বৰ মানে বহুতে বেছি ভাল লাগে আনফালে মাছ ফ্ৰাই কৰা হৈ গৈছে মাছৰ জোল কৰিলে মানে ইমান বেছি ফ্ৰাই কৰিব নালাগে ইমান টান হ'ব নালাগে অকমান কোমল কৰি থলে মানে খাবলৈ ভাল লাগে হে একেখিনি তেলতে আকৌ পিয়াজ আদা ৰসুন আৰু তেজপাত দিছো আদা ৰসুন মই অকমান মিহি মিহি কৰি কাটি লৈছো অকমান ৰঙচুৱা হোৱালৈকে ভাজি লম এতিয়া কাটিলো দিয়ে দিছো চাওকচোন দেখিবলৈ কিমান ধুনীয়া লাগিছে ভিডিওবোৰ সম্পূৰ্ণ মানে ৰেগুলাৰ দিব পৰা হোৱাই নাই মই ভাবু আজি দিম কালি দিম তেনেকৈ থাকি গৈছে ৰেগুলাৰ কৰিব লাগিছিল কিন্তু কৰিব পৰা নাই লৰাৰ এক্সাম চলি আছিল তেনেকৈ মোৰ হেকিদিন মানে দিয়া নহল ভিডিও বনাম বুলি আসলতে মই এক্সট্ৰাকে আকৌ বা ৰেচিপি কিবা এটা বনাও হেই নহয় আমি দিনটোত মানে ভাত এই হাজে খাও দুপৰীয়া ভাত হাজ খাওঁতে মানে যেটো বনাও তাকে ভিডিও কৰি ৰাখো হেই দি দিও আকৌ এক্সট্ৰাকে মই ভিডিও নকৰো মানে যে ইউটিউবত দিব লাগে বুলি হে মানে পাছবেলা যদি কিবা এটা খোৱা হয় তাৰে অকমান ভিডিও কৰি ৰাখো এটা দুপৰীয়া বনাইছো না ইয়া ভিডিও কৰি ৰাখিছো ইয়া ভাজি হৈ গৈছে অকমান হাফৰ দি দিছিলো এতিয়া দিম পানী কুহুমীয়া গৰম পানী দিলে মানে তৰকাৰীখন খাবলৈ ভাল লাগে ইয়া অকমান কুহুমীয়া গৰম পানী দি দিছো উতল আহিলেই মাছ কে পিছ পেলাই দিম বেছি সময় নালাগে খুব কম সময়ৰ ভিতৰতে হৈ যায় মাছৰ তৰকাৰীখন মানে খাবলৈ ইমানেই বেছি সোৱাদ আছিল নহয় কি কম আৰু মাছ কে পিছ দি দিছো অকমান সময় উতলিব পানী অকমান হুকাব ইয়া ৰেডি হৈ গল বেছি সময় নালাগে কৈছো খুব কম সময়ৰ ভিতৰতে হৈ গল দুপৰীয়া ভাতৰ থালিখন এনেকৈ সজালো আৰু কাচকল ফ্ৰাই কৰিছিলো বেঙেনা ফ্ৰাই কৰিছিলো বাকি ইমানেই মোৰ ভিডিওটো চাই কেনেকুৱা পালে জনাব লগতে লাইক আৰু সাবস্ক্ৰাইব কৰি দিব ভিডিওটো হেকলৈকে চোৱাৰ বাবে ধন্যবাদ থাকিল আজি লৈ আহিছো বাই বাই